আমি গম নোপোৱাকৈ আমাৰ জীৱনত এনেকুৱা বহুত মানুহ থাকে যিবোৰ মানুহে আমাক বহুত ভাল পায়। তাৰে ভিতৰত আজি ক'ম, কোনোবা ছোৱালীয়ে যদি আপোনাক ভাল পায় আপুনি কেনেকৈ গম পাব? 6টা কাৰণ ক'ম। সেইকেইটা কাৰণ যদি আপুনি কোনোবা ছোৱালীৰ মাজত দেখা পাইছে তেতিয়া বুজি পাব যে আপোনাক ছোৱালীজনীয়ে বহুত ভাল পায়। 1 নম্বৰ, আপোনাক যিজনী ছোৱালীয়ে মনে মনে ভাল পায় ছোৱালীজনী আপোনাক দেখিলেই এটা মিচিকিয়া হাঁহি দিব। ছোৱালীজনীয়ে আপোনাক চাওঁ নাচাওঁকৈ লাজকৈ চাব, আনে দেখা নোপোৱাকৈ আপোনাক চাব। এনেকৈ যদি আপোনাক কোনোবা ছোৱালীয়ে বাৰে বাৰে চাইছে, লাজ কৰি আছে আৰু মিচিকিয়া হাঁহি দিছে, তেতিয়া জানিব যে ছোৱালীজনীয়ে আপোনাক বহুত ভাল পায়। 2 নম্বৰ, আপোনাক ভাল পোৱা ছোৱালীয়ে সদায় আপোনাৰ লগত কথা পাতিব বিচাৰিব। ছোৱালীজনী হয়তো ঘৰৰ কাষৰ হ'ব পাৰে, হয়তো কলেজৰ হ'ব পাৰে, হয়তো অফিচত একেলগে কাম কৰা হ'ব পাৰে। আপোনাৰ পৰা সহায় বিচৰাৰ বাহানা বনাব, মুঠতে আপোনাৰ সংগ বিচাৰিব। 3 নম্বৰ, আপোনাক ভাল পোৱা ছোৱালীজনীয়ে সদায় আপোনাৰ আশে পাশে থাকিবলৈ ইচ্ছা কৰিব। কলেজত হ'লে য'ত বহিলে আপোনাক সহজতে দেখা পায়, বা অফিচত হ'লে আপোনাক সহজতে দেখা পায় বা মাতিব পাৰে, তেনেকুৱাকৈ থাকিব, কিন্তু দূৰত বহিব নোখুজিব। যদি এনেকুৱা কিছুমান সংকেত দেখা পাইছে তেতিয়া বুজি পাব যে ছোৱালীজনীয়ে আপোনাক ভাল পায়। 4 নম্বৰ, আপুনি যেতিয়া বেলেগ ছোৱালীৰ লগত কথা পাতিব সেই ছোৱালীজনীয়ে বাৰে বাৰে চাই থাকিব, ভিতৰি জ্বলি পৰি থাকিব, খং ভাৱ মুখত ফুটি ওলাব। এই খঙৰ কাৰণে আনৰ লগত ভালকৈ কথা নক'ব বা আনক গালি-গালাজো দিব পাৰে। মুখৰ হাঁহি নোহোৱা হৈ যাব এই খঙৰ মাজতে। 5 নম্বৰ, হঠাৎ যদি আপুনি কিবা কামৰ বাবে কলেজ বা অফিচ যাব পৰা নাই, ছোৱালীজনীয়ে আপোনাক দেখা নাই, তেনেহ'লে কলেজ হওক বা অফিচ হওক আপোনাৰ বন্ধুৰ আগত আপোনাৰ খবৰ ল'ব। আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি, কিবা বেমাৰ হৈছে নেকি, সকলোবোৰ খবৰ ল'ব। প্ৰয়োজন হ'লে আপোনাক ফোন কৰিব, কিন্তু কিবা এটা সহায় বিচাৰিহে ফোন কৰিব। ইনডাইৰেক্টলি আপোনাৰ পৰা জানিব বিচাৰিব যে আপুনি কি কাৰণত কলেজত বা অফিচত অহা নাই। 6 নম্বৰ, যদি আপোনাক কেতিয়াবা সহায়ৰ দৰকাৰ হয়, সেই ছোৱালীজনীয়ে যিমানখিনি সম্ভৱ সহায় কৰাৰ বাবে চেষ্টা চলাব। নিজে নোৱাৰাখিনি আনক ৰিকুৱেষ্ট কৰি হ'লেও আপোনাক সহায় কৰিবলৈ চেষ্টা চলাব। এইখিনি যদি কোনোবা ছোৱালীৰ মাজত দেখা পাইছে তেতিয়া বুজি পাব যে আপোনাক সেই ছোৱালীজনীয়ে মনে প্ৰাণে বহুত ভাল পায়।